सांग्रां जा नोंथांनि नखराव उन्दै गथ'फोर दङब्ला सांग्रां जा जनायनि नाहर बरगलियाव दुखुनांथाव जाथाय जनायनि नाहर बरगलियाव सानै गथ'नि जिउ खहा बोरसि बोननो थांनानै हाखराव गोग्लैनानै थैनायनि सन्देह শুনামতে তেখেতসকল মানে বৰশী বাবলৈ গৈছিলে বুলি শুনিছোঁ जनाय नाहर बरगली गामिनि दिपेन दलेनि 10 बोसोरनि फिसाजो डकपुन दले आरो बे गामि गंसेनिनो पवित्र मिलिनि 8 बोसोर बैसोनि फिसाजो कनकलता मिलि सानैबो मैया साननि समावनो साखाथियाव थानाय मोनसे हाखराव बोरसिजों ना बोननो होनना ओंखारलांदोंमोन नाथाय सानैबो हिन्जावसाया मोनाबिलि समसिम गिदिंनानै फैफिनियाव नागिरै नागिरै 5 बाजियाव हाखरनि दैयाव गोजावनानै थानाय थासारियाव बोखांनो हादों होनना खौरांनि गेजेरजों मिथिनो मोननाय जादों। दुखुनांथाव बाथ्रा दि उन्दै गथ' सानैखौ जनाय देहा फाहामसालियाव लांदोंमोन नाथाय डक्टरा थैबाय होननानै फोरमायो। बे सानै हिन्जावसाया ना बोननायजों लोगोसे दुगैनाय समाव गोथौ हाखराव फिस्लायनानै गोग्लैना बे जाथाया जादों होननानै सन्देह खालामदों थागिबि सुबुंफोरा। आरोबाव थागिबि सुबुंफोरा फोरमायनाय बायदिब्ला बे सानै गथ'जों लोगोसे आरो सासेबाव हिन्जावसा दंमोन जायनि जाउनाव बे हिन्जावसाया मानसिफोरनो खिन्थानायावसो जाथाय जानाय जायगायाव थांनानै बे सानै गथ'खौ हाखराव गोजावनानै थानायखौ बोखांनानै देहा फाहामसालियाव लांदोंमोन। আমি জানিব পৰা মতে নাহৰবৌলি গাঁৱৰ এখন এতিয়া কালভাৰ্ট বনাই আছে তাকেতিনিৰ ওচৰতে তাতে দুজনীকৈ ছোৱালী আজি পোৱা গৈছে পানীৰ পৰা আমি শুনামতে তেখেতসকল মানে বৰশী বাবলৈ গৈছিলে বুলি শুনিছোঁ আৰু তেখেতসকলৰ লগত এজনী সৰু ছোৱালী আছিলে ছোৱালীজনীয়ে ঘৰত খবৰ দিয়েগে গতিকে ৰাইজে গৈ তেখেতসকলক উদ্ধাৰ কৰিব সক্ষম হয় আৰু লগে লগে মেডিকেললৈ অনা হৈছিলে যদিও তেখেতসকল মৃত্যু হয় বুলি ঘোষণা কৰা হৈছে। দুগৰাকী একেখন গাঁৱৰ হয় একেখন গাঁৱৰে একেখন ঘৰৰ ওচৰৰে দুগৰাকী। তেখেত এজনীৰ 8 বছৰ আৰু এজনীৰ 10 বছৰ বুলি আমি গম পাইছোঁ। অতিকৈ দুখৰ বিষয় আজি আমাৰ চিগা নাহৰবৌলি গাঁৱৰ পৰা দুজনীকৈ ছোৱালী আজি সন্ধিয়া সময়ত পানীৰ পৰা মৃতদেহটো উদ্ধাৰ কৰা হ'ল। আমি জনাত সিহঁত দুজনীয়ে দুপৰীয়াতে বৰশী বাবলৈ ওলাইছিলে বোলে ঘৰৰ পৰা তাৰপিছতে আমি ঘৰৰ মানুহে কোনো গম পোৱা নাছিলে পাছত বিচাৰ খোচাৰ কৰি উলিয়াওতে এইটো পানীতে মানে পোৱা গ'ল। নাহৰবৰগুলি গাঁওখন তাৰপিছত দেউতাকৰ নাম আছিলে দীপেন দলে এজনৰ আৰু আনজনৰ পবিত্ৰ মিলি ছোৱালী দুজনীৰ নাম হৈছে এজনীৰ ডকপুন দলে আৰু আনজনীৰ কনকলতা মিলি। এইটো তাকেতিনিৰ ওচৰত এটা নলা আছে তাতে পোৱা গৈছে। কিমান কিমান বয়স 8 বছৰ 10 বছৰ ভিতৰত। তেনেকে একো আমাৰ সন্দেহ নাই বিশেষকে সিহঁতে বৰশী বাব গৈছিলে বোলে তাত জনামতে কি জানি সিহঁতে গা ধুব লৈছিলে চাগে তেতিয়া পিছলি মাৰি পৰিলে বুলি আমি অনুভৱ কৰিছো আৰু অলপ দয়ে আছিলে। এইটো কালভাৰৰ কালভাৰ্ট বনাই আছে এইটো নতুনকৈ পৰলেণ্ডৰ সেইটোৱে আৰু